নমস্কাৰ টাইমিটাৰ দৰ্শকক স্বাগতম জনাইছো মই জ্যোতিদীপ বৈশ্য পাকিস্তান এতিয়া অকলশৰীয়া হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় হেঁচা এতিয়া পাকিস্তানৰ ওপৰত বৃদ্ধি হৈছে আৰু সেইভাবে সন্ত্ৰাসবাদৰ কাৰখানাৰ ওপৰত এতিয়া তলা উলমাবলৈ বাধ্য হৈছে পাকিস্তান চৰকাৰ এই মুহূৰ্তত টাইমিটাৰ দৰ্শকক আমি এটা দৃশ্য দেখুৱাইছো এই দৃশ্যটো হৈছে জেম মোহাম্মদৰ মুখ্য কাৰ্যালয় যিটো পাকিস্তানত আছে এই বিশেষ মছজিদটোৰ পৰাই আৰু এই মুখ্য কাৰ্যালয়টোৰ পৰাই ভাৰতক ধ্বংস কৰাৰ বিভিন্ন পৰিকল্পনা কৰিছিল মাসুদ আজহাৰে আৰু ভাৰতক ধ্বংস কৰাৰ প্ৰতিটো পৰিকল্পনাৰ ৰণনীতি প্ৰস্তুত কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ মজিয়াত চীনকে ধৰি প্ৰতিখন দেশে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জেম মোহাম্মদ জড়িত হৈ থকা ঘটনা গৰিহণা দিয়াৰ পিছতেই ইমৰান খানৰ চৰকাৰ বাধ্য হৈছে আৰু জেম মোহাম্মদৰ মুখ্য কাৰ্যালয় পাকিস্তানী সেনাই দখল কৰিছে আৰু পাকিস্তানী চৰকাৰে দখল কৰিছে এই কাৰ্যালয়টো বৰ্তমান সময়ত পাকিস্তানী চৰকাৰৰ হাতত আছে আৰু সকলো দিক তন্নকৈ পৰীক্ষা কৰা বুলি পাকিস্তানৰ পৰা দাবী কৰা হৈছে কিন্তু পাকিস্তানৰ এই দাবী কেতিয়া বিশ্বাসত ল'ব পৰা নাই ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পক্ষসমূহে কিয়নো পাকিস্তানৰ আশীৰ্বাদতে জেম মোহাম্মদে ভাৰতত এনেকুৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ সংগঠিত কৰি আহিছে বা বিশ্বৰ বিভিন্ন প্ৰান্তত এইখন সন্ত্ৰাসবাদী দেশ পাকিস্তানে সন্ত্ৰাস বিয়পাই আহিছে একমাত্ৰ পাকিস্তানৰ অৰ্থনীতি এতিয়া দেউলীয়া হৈ পৰিছে ভাৰতে কেইবাটাও পন্থা লৈছে ভাৰতে পানীৰ যোগান পৰ্যন্ত পাকিস্তানলৈ বন্ধ কৰি দিম বুলি কৈছে ইয়াত শংকিত হৈ পাকিস্তানৰ তৰফৰ পৰা দেখুওৱা হৈছে যে জেম মোহাম্মদৰ ওপৰত তেওঁলোকে ব্যৱস্থা লৈছে আৰু সেই কাৰ্যালয় তেওঁলোকে সিজ কৰিছে এইটো প্ৰশ্ন উত্থাপন হ'ব ইমান দিনে যিগৰাকী সন্ত্ৰাসবাদী আজহাৰ মাসুদ তাতে আছিলে মাসুদ আজহাৰৰ ক্ষেত্ৰত কোনো ব্যৱস্থা পাকিস্তানে গ্ৰহণ কৰা নাছিলে আৰু তাৰ পৰা ভাৰতৰ লগতে বিশ্বৰ প্ৰতিটো প্ৰান্তত সন্ত্ৰাসবাদ বিয়পাবলৈ সহায় কৰি আহিছিলে পাকিস্তানী সেনা আৰু ISI একমাত্ৰ বিশ্ববাসীক দেখুৱাবলৈ ভাৰতক দেখুৱাবলৈ এতিয়া পাকিস্তানে এই পন্থা গ্ৰহণ কৰিছে আৰু তেওঁলোকে ক'ব বিচাৰিছে যে এই অঞ্চলটো তেওঁলোকে মুখ্য কাৰ্যালয়টো তেওঁলোকে সিজ কৰিছে এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছো কিমান এটা অট্টালিকাত এই সন্ত্ৰাসবাদীসকল পাকিস্তানত থাকিব পাৰে ভাবলপুৰৰ সেই অঞ্চলটোৰ দৃশ্য টাইমিটাৰ হাতত আহি পৰিছে বিশাল অট্টালিকাৰ ভিতৰত লাহবিলাহৰ তেওঁলোকে জীৱন অতিক্ৰম কৰে আৰু তাৰ পৰা একাংশ লোকক হত্যাৰ পৰিকল্পনা কৰে ভাৰতক ধ্বংস কৰাৰ পৰিকল্পনা কৰে এই সমূহ সন্ত্ৰাসবাদী আৰু এনেকুৱা প্ৰতিটো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অনতিপলমে ব্যৱস্থা ল'ব লাগে আৰু সন্ত্ৰাসবাদীসমূহক গ্ৰেপ্তাৰ কৰিব লাগে কেৱল সিমানেই নহয় এই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত যিসমূহ জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে বিভিন্নজনে